1957 চনত অৰ্থাৎ 17 বছৰ বয়সতে ৰাসলীলা শ্ৰীকৃষ্ণৰ চৰিত্ৰৰ অভিনয়ৰ যোগেদি আৰম্ভ কৰিছিল দেৰগাঁৱৰ শিল্পী ভৰত ৰাজখোৱাই। তেওঁ অভিনয় পৰৱৰ্তী সময়ত মঞ্চ, ভ্ৰাম্যমাণ নাট্যদল, বোলছবি আৰু দূৰদৰ্শনৰ যোগেদি অনবদ্য অভিনয়ৰ দ্বাৰা অসমৰ বিভিন্ন ঠাইত নিজৰ অভিনয়ৰ প্ৰতিভা প্ৰদৰ্শন কৰি গৌৰৱ কঢ়িয়াই আনিছিল। তেখেতে নটসূৰ্য ফণী শৰ্মা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, সুধাকান্ত ভূপেন হাজৰিকা আদি মহান ব্যক্তিৰ সান্নিধ্য লাভ কৰি অভিনয় জীৱন আগবঢ়াইছিল। তেওঁ অভিনয় কৰা বোলছবিসমূহ হ'ল প্ৰতিধ্বনি, উপজা মাটিৰ সোণ, পলাশৰ ৰং, ফাগুনী, বোৱাৰী, কল্লোল, নতুন বোৱাৰী আদি। তাৰোপৰি দূৰদৰ্শনৰ 10খনৰো অধিক ধাৰাবাহিকত অভিনয় কৰা এইজনা মহান শিল্পীয়ে সুৰদেৱী, ৰংঘৰ, আৰাধনা আদি আগশাৰী ভ্ৰাম্যমাণ নাট্যদলতো সুদীৰ্ঘ 11 বছৰ কাল অভিনয় কৰিছিল। অসম চৰকাৰৰ শিল্পী পেঞ্চন প্ৰাপ্ত এইগৰাকী 81 বছৰীয়া বয়োজ্যেষ্ঠ শিল্পী বৰ্তমান অসুস্থ অৱস্থাত। তেওঁৰ বাসগৃহত গৈ উপস্থিত হৈছিল আমাৰ সাংবাদিক বিদ্যান বৰদলৈ। অসুস্থ দেহাৰে বিচনাৰ পৰাই কৈ গৈছিল অভিনয় জীৱনৰ বহু অভিজ্ঞতাৰ কথা। এতিয়া অসম চৰকাৰ তথা সাংস্কৃতিক বিভাগৰ দৃষ্টি পৰিবনে এনে আজন্ম ৰোগীয়া শিল্পীৰ প্ৰতি? বজাৰলৈ যাওঁ বোলে চুপচাপ চাকৰত গালি পাইছে, বাগানৰ মালিকে চুপচাপ চুপচাপ চুপচাপ, মাকে ক'ব চুপচাপ, বাপেকে ক'ব চুপচাপ, পুতেকে ক'ব মোৰ জিভা খৰি যায় প্ৰত্যেক চুপ থাক চুপ থাক, মাকে ক'ব চুপ থাক, বাপেকে ক'ব চুপ থাক, পুতেকে ক'ব চুপ থাক, মোৰ জিভা খৰি যেন প্ৰত্যেক সম্পত্তি এহেঁতেহে দিছে, ভাত কাপোৰৰ লেখীয়া এহেঁতে দিছে।